হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ চবৰে ভাল নহয় জানো। তো আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ অন্য এক নতুন ভিডিঅ'। আৰু আজি আমি গৈ আছোঁ নাহৰপাৰালৈ, নাহৰপাৰা বৰবিল আৰু তামাঙৰ মাহী ঘৰত যাম। তাত বোলে পাণ খেতি কৰিছে, যিহেতু লোকেল পাণ, আৰু 1 বিঘামান মাটিত পাণ খেতি কৰিছে। আৰু পাণ খেতিটো কেনেকুৱা আছে সেইটো আপোনাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তো বলক বন্ধুসকল, দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি একদম পূৰা ফটাফটি হ'ব আৰু ধুনীয়া পাণ খেতি কৰিছে। তো সেইটো কাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাই দিম, যিহেতু লোকেল পাণ খেতি হয়। তো গাঁৱৰ মানুহে লোকেল পাণ খেতি কেনেকৈ কৰে, তো সেইটো আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম। বলক দেৰি নকৰি ভিডিঅ'টো। এতিয়া আমি বৰ্তমান বাৰীত আছোঁ, বাগান ফালে আহিছোঁ। আৰু এইফালে আপোনালোকে দেখিব পাৰিছে গোটেই চাহ বাগান আছে। আৰু এইটো তামাংহঁতৰ পেহীহঁতৰ চাহ বাগান বুলি কৈছে। আৰু এটা ধুনীয়া বস্তু আপোনালোকক দেখুৱাম, আৰু সেইটো তামাং ভাই আপোনালোকক দেখাব। সেইটো মানে ছাছপেঞ্চ আছে, তো ভিডিঅ'টো আপোনালোকে চাই ছাছপেঞ্চটো সেইটো আপোনালোকক দেখুৱাব আমাৰ তামাং ভাই। অ' ভাই, তামাং ভাই আপুনি কি দেখাম বুলি কৈছিলে? হয় নেকি? অ' ভাই চাহ এইফালে চক পাণবাৰী গোটেই দেখিছে, গোটেই মানে 1 বিঘামান পাণ খেতি কৰিছে পেহীয়ে। ভাইটিয়ে কৰিছিলে প্ৰথমে, তাৰপিছত এতিয়া ভাইটি নাই, ভাইটি এতিয়া বেংগলোৰত আছে, এই কিবা কামত গৈছে বাৰু তাত। আৰু ভাইটিয়ে এইবোৰ চব কিমান দেখিছে, এইবোৰ চব ভাইটিয়ে খেতি কৰিছে। আৰু বিশেষকে মানে এইবোৰ পাণ দিছে চব, এইবোৰ গাঁৱলীয়া পাণ। আৰু এইবোৰ এতিয়া বজাৰ মূল্য নাই, তথাপিও এইখিনি চব বাহিৰৰ পৰা মাল আহিছে, তো সেইটো কাৰণে মানে এইবোৰ পাণ দেখিছে নাই, এনেই পকি গৈছে, ছিঙিবলৈ মানুহ নাই। কি কৰিব, খালি অকল মানে বাহিৰৰ পাণ যিমান আহে মানে আমাৰ অসমত, সেইটো কাৰণে আমাৰ মানে নিজৰ মানে আমাৰ গাঁৱলীয়া পাণবোৰ মানে ইমান চেল নহয় মানে। সেইটো কাৰণে পাণ যিমান দেখিছে এইবোৰ পকি চব হৈ গৈছে। দেখিছে বহুত ডাঙৰ পিছফালে, এতিয়া ভিতৰে এইফালে মই গৈ আছোঁ ভিতৰ ফালে। এইফালে পূৰা ডাঙৰ বাৰী আছে। আৰু এনেই আপোনালোকে পথাৰ আমাৰ বজাৰ আমাৰ বুলি ক'লে নহ'ব, এনেকুৱা হাতে কামে কৰি দেখুৱাব লাগিব। এইফালে চক কি ধুনীয়াকৈ মানে যোনটো পথাৰ আমাৰ বজাৰ আমাৰ বুলি শ্লোগান দিয়ে, আপোনালোকে এইটো দেখিবই পাইছে, এই লোকেল খেতি। আৰু এইখিনি পাণ আৰু বিক্ৰী কৰে ন? বিক্ৰী কৰোঁ মানে, এতিয়া বজাৰ মূল্য নাই, সেইটো কাৰণে যিমান পাণ দেখিছে এইবোৰ হৈ গৈছে পাণ। এইবোৰ দেখাই দিয়ে অলপ। এইবোৰ দেখিছে, এইবোৰ চব পাণ হয়, চব এইবোৰ চব পকি এনেই ছিঙিবলৈ মানুহ নাই। এতিয়া বজাৰ মূল্য নাই, এতিয়া 5 টকা 6 টকা দিয়ে গুচি, এতিয়া কোনে ছিঙিব? ইমানটোতো আমাৰ হাজিৰাই পৰি যায়। সেইটো কাৰণে এইবোৰ পাণ ছিঙা নাই, চব এনেই পৰি আছে। আৰু কি কৰিব, উপায় নাই। আৰু এইবোৰ পাণ এইবোৰ হৈ গৈছে চব, এতিয়া কি কৰিম, উপায় নাই। আৰু আছে এইফালে, আৰু এইফালে পূৰা ডাঙৰকৈ পাণ পূৰা একদম পিছফালেও আছে বুলি কৈছে। আৰু এইফালে তামোল বাগানো আছে। আৰু এইফালে যিহেতু চাহপাতৰ বাগান আছে, এইফালে তামোল বাগান আছে, আৰু এইফালে পাণ খেতি আছে। অ' ভাই, কলপাত লাগে তো পাণৰ কাৰণে। পাণত মানে মুঠা যেতিয়া বনাই তেতিয়া পাণৰ পাত মানে কলগছৰ পাত লাগে। কলগছ লগাই দিছে। আৰু বাৰীটো বহুত যথেষ্ট ডাঙৰ, 1 বিঘামান আছে। 1 বিঘা অলপ বেছিয়ে হ'ব, 1 বিঘাতকৈ বেছি আছে বুলি কৈছে। তামোল পুলি লগাই থৈছে, এইফালে চব লাইনে লাইনে তামোল পুলি লগাই থৈছে। জখলা পাণ চিঙাৰ কাৰণে। অ' ভাই, যদি বেলেগ মানে নতুন মানে ছিঙিব নাজানিলে মানে মালিকে চুৰ কৰিব আহিলেও মালিকে গম পাই যাব, এই ঠাইতে ছিঙিব নাজানে। হয় নেকি? ঘপককৈ মই ছিঙি দিম ন, গম পাই যাব মালিকে, এইটো পাণ ইয়াত ছিঙিছে বুলি গম পাই যাব। সেইটোৱে আছিলে ন মুনিয়া ভাই? তো এইটোৱে আছিলে, ইমান দূৰ পৰা আপোনালোকক দেখুৱাম বুলি ৰখাই কিনে থলোঁ। আৰু যিহেতু বজাৰ আমাৰ পথাৰ আমাৰ বুলি ক'লেই নহ'ব, নিজে আৰু হাতে কামে লাগিব, হয় নাই? পাণবোৰ দেখিছেনে? এইবোৰ নাগাপতকৈ ডাঙৰ। এইটো চক কিমান ডাঙৰ। অ' ভাই,
আৰু মই নিজে তামোল দোকানী হয়, আপোনালোকে জানে। খালি ভিডিঅ'ত আপোনালোকক দেখুওৱা নাই, এদিন দেখুৱাম, মোৰ ব্লগত দেখুৱাম আপোনালোকক। এতিয়া বনিয়া ব্লগক দেখাই আছোঁ আপোনালোকক। মোৰ ব্লগত দেখাম মোৰ দোকানখন কেনেকুৱা আছে। আৰু এইবোৰ পাণ আজিকালি মুঠা আপোনালোকক ক'ব গ'লে 190 টকা লয়। আৰু মানে আমাৰ নিজৰ মানে পেহীহঁতৰ বাৰীত আছে, তো তাৰ আমাৰ দুলীয়াজানৰ পৰা নাওহলীয়াৰ পৰা ইয়াত আহিলে মানে তেল খৰচে ইমানটো পৰি যায়। সেইটো কাৰণে মানে ইয়াৰ পৰা নিব নোৱাৰোঁ আমি, সেইকাৰণে মানে চালানী পাণটো ল'ব লগা হয়। কিছুমান মানে নাগাপতি পাণ ল'লে মানে কি হয়, গাঁৱলীয়া পাণ বুলি কয় মানে দেই। সেইটো কি কৰে, ইয়াতকৈ সৰু সৰু থাকে, অকল ঠাৰি মানে অকল ঠাৰিটোৱে মানে, বাকী এইটো কিয় পাণ মানে খাবই নোৱাৰিবচোন। এইটো কাটিলে দুটা হ'ব নহ'ব, সেইটো কাৰণে মানে নাগাপতি মানে কয়। কিন্তু এইফালে চক পাণ কিমান ডাঙৰ ডাঙৰ। এইফালে আপোনালোকে দেখিব পাইছে পাণ চক কিমান ডাঙৰ ডাঙৰ আছে। এইবোৰ পকি পকি পুৰা সৰি গৈছে, গোটেই পকি পকি সৰি গৈছে। ধুনীয়া পাণবাৰী, একদম দেখিয়ে মনটো ভাল লাগি গৈছে। হয় নেকি? হয় হয়। আৰু মানে ইয়াত নিয়ম এটা আছে, ইয়াত মানে মাইকী মানুহ সোমাব নোৱাৰে ইয়াত। ইয়াত বোলে লেডিজ মানুহ সোমাবলৈ নিদিয়ে, আৰু হাতত তেল লগাই কিনে পাণ চুবলৈ নিদিয়ে। হাতত তেল লগাই কিনে পাণটো চুলে মানে কি হয়, পাণটো কি হয়, মৰি যায় ন। তো আজি আপোনালোকক দেখুৱালোঁ, ইমানেই আছিলে আজিৰ ব্লগটো। তো ইমানেই আছিলে আজিৰ ব্লগটো, আপোনালোকক দেখুৱালোঁ। এফালে পাণ খেতি কেনেকুৱা কৰে, আৰু তামোল খেতি, এইফালে চাহ খেতিটো আছেই, আৰু এইফালে কল থোক লাগি আছে। ইয়াত যিমান জাবৰ জোঁথৰ আছে চব ইয়াত পেলাই সাৰৰ কাৰণে। আৰু যিমান জাবৰ জোঁথৰ যিমান আছে মানে ইয়াত পেলাই, গোবৰ চোবৰ ইয়াত পেলাই, মানে সাৰ ইয়াত মানে বেলেগ সাৰ দিয়া নহয়, মানে যেনেকৈ মেডিচিনবোৰ দিয়া নহয়। ইয়াত গোবৰ হওক মানে কলগছৰ মানে যিমান পচা এইবোৰ চব ইয়াতে সাৰ বনোৱা হয় আৰু ইয়াত দিয়া হয়। আৰু ওপৰত মানে খেৰ দিয়া হয়, যিহেতু এতিয়া গৰম মানে ৰ'দ পালে মানে পাণবোৰ পকে যে, সেইটো কাৰণে খেৰ দিয়া হয় ওপৰত। সেইবিলাক ওপৰত দেখিছেনে, এইটো বাঁহ দিয়া আছে, তাৰ ওপৰত খেৰ দিয়া হয়, যাতে মানে ৰ'দটো বেছিকৈ নপৰে, নহয় নাই? ৰ'দটো পৰিলেকে পাণ বেছিকৈ পকে। এনেও পকিছে পাণ, দেখিছে আপোনালোকে। বাৰীবোৰ এতিয়াও চফা কৰা নাই, কিয়নো এতিয়া মানে পাণৰ মূল্য নাই। এতিয়া 4 টকা 5 টকা গুচি দিলে আৰু কিনা মানুহে হাজিৰাটোৱে নোলাব। সেইটো কাৰণে পাণ বাৰী এনেই পৰি আছে। আৰু আপোনালোকে কণ্টেক্ট কৰক, যদি আপোনালোকক পাণ লাগে 10 মুঠা 20 মুঠা কিমান লাগে আপোনালোকক দিব পাৰিম। আপোনালোকে মোক কণ্টেক্ট কৰক, আৰু এইফালে বনিয়া ভাই অলপ দেখাই দিয়া। আৰু এইফালে তামাং ভাই ক'লে, যদি আপোনালোকক যদি পাণ লাগে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে।